হেল্ল' গাইজ, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজিও সেই অফিচত কাম কৰা মানুহটো অফিচে গৈ আছোঁ। কালি বৰষুণ দিছিলে, আজি বৈদ্য ৰ'দ দিছে। কি হৈছে বতৰটো একো ধৰিবই নোৱাৰে। তামাম ৰ'দ আজি একদম, মানে দেখিছে নহয়, মাথাৰ ওপৰত পৰা ৰ'দটো এই 8টা 9টা বজাতে। আৰু এনেকৈ অফিচ গৈ আছোঁ। আৰু এইবিলাক চাওকচোন, এই আমাৰ যে গুৱাহাটীৰ হাইৱেত ব্ৰিজবিলাক বনাইছে, ব্ৰিজবিলাকৰ কনষ্ট্ৰাকশ্যনৰ কাৰণে এইবিলাক গাড়ী, মানে এইবিলাক গাড়ী নহয়, অৱশ্যে মেচিন হয়, গাড়ীৰ ওপৰত ফিটিং কৰা থাকে। যদি আপোনালোকে কোনোবাই মানে জানিব বিচাৰে দলং কেনেকৈ বনায় বা কেনেকুৱাকৈ টাইপত কনষ্ট্ৰাক্ট কৰে, তো প্লিজ তলত এটা কমেণ্ট কৰি দিব, ভিডিঅ'টোত এটা কমেণ্ট কৰি দিব। তো মই এনেকুৱা টাইপৰ ভিডিঅ' মানে বনাই দিম আপোনালোকৰ কাৰণে। তো আপোনালোকৰো মানে গম পাব যে কেনেকুৱা কি হয়। তো এনেকৈ অফিচ চফিচ কৰি শেষ কৰি অফিচৰ পৰা আহিলোঁ। আৰু অফিচৰ পৰা আজি আমাক এটা বেগ দিছে, কাপোৰৰ বেগ, বজাৰ চজাৰ কৰিবৰ কাৰণে। তো এই বেগটো লৈ আহি ৰুম পালোঁ। আৰু ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। জয় অসম।